হয়, আসসালামু আলাইকুম। মই মৌলানা ইমদাদুল ইছলাম, ইমাম ডিব্ৰুগড়। মই ক'ব বিচাৰিছোঁ ভিডিঅ'ৰ আকাৰে অসমবাসী ৰাইজক, লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া, স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁলোকক ক'ব বিচাৰিছোঁ, নেট পৰীক্ষাৰ ৰিজাল্ট আমি চাই অতিকৈ আনন্দিত হৈছিলোঁ। ৰিজাল্টত আমি দেখিব পাৰিছিলোঁ বহুত ভিতৰীয়া অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ট্ৰাষ্টৰ জৰিয়তে আৰু এনেকুৱা ষ্টুডেণ্টছ আমি দেখিব পাৰিছোঁ নিজেই কোনো কোচিং চেণ্টাৰত নগৈ নিজেই কষ্ট কৰি তেওঁলোকে নেট পৰীক্ষাত উত্তীৰ্ণ হৈছে, ভাল ভাল নম্বৰ উত্তীৰ্ণ হৈছে। আমি ষ্টুডেণ্টে সুধিছোঁ যে তোমালোক কিমান সময় পঢ়িছিলা? কোনোবা কৈছে 18 ঘণ্টা পঢ়িছোঁ। ধেমালি নহয়, 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টা, 20 ঘণ্টা, কোনোবা 16 ঘণ্টা, বহুত দেৰিলৈকে পঢ়িছে। বহুত কষ্ট কৰি তেওঁলোকে এই নেট পৰীক্ষাত উত্তীৰ্ণ হৈছে। এওঁলোকৰ জিন্দগী লৈ, ভৱিষ্যত লৈ ধৰ্ম, ট্ৰাষ্ট, কি ৰিজাৰ্ভেশ্যন এইবিলাক কৰি পিনি এই খেলনা নকৰিব। বহুত ষ্টুডেণ্টছৰ ওচৰতে এতিয়া খবৰ ল'লোঁ আমি, বহুতে বহুত দুখিত আছে, বহুত কষ্টত আছে, কান্দি আছে। তেওঁলোক ৰিজাল্ট পাই খুব আনন্দিত হৈ লাড্ডু খোৱা, বহুত আনন্দিত কৰিছিলে, ফূৰ্তি কৰিছিলে। এতিয়া বহুতে কান্দি আছে। আপোনালোকে, মই বুজিব নোৱাৰোঁ, ইমান শিক্ষিত মানুহ আপোনালোকে, ইমান বুজা শুনা মানুহ হয়, এইটো কেনেকৈ কথাত গৈ আছে, কেনেকৈ ধৰণৰ ধাৰণাত গৈ আছে আপোনালোকে, কেনেকৈ চিন্তা কৰিলে? কালি যিটো কেবিনেটৰ যিটো মিটিং হ'ল, কেবিনেটৰ যিটো বৈঠক হ'ল, সেই কেবিনেট বৈঠকত স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আহি পিনি প্ৰেছ মিডিয়াত যেনেকুৱা ধৰণৰ কথাখিনি কৈছে, তাত আমি দুখ পাইছোঁ। তেওঁ কৈছে যে কাষ্টৰ ওপৰত য'ত 5টা আছিলে তাত 8টা কৰিছে, কিবা কিবি কৰিছে, এনেকুৱা কৰি কৰি আপোনালোকে ছিটবোৰ ভাগ কৰি লৈছে। এইটো কি কথা? আজমল ছুপাৰ 40-এ 350+ পাইছে, আৰু কোনোবা পাইছে, কি পাইছে, এইবিলাক আঁতৰি দিয়ক। এই ডক্টৰী যিটো লাইন হয়, এই ডক্টৰী যিটো পথ হয়, এই পথটোত আপোনালোকে জাতি, এই কাষ্ট জাতিগত নাচাব। চব এটা ডক্টৰ মানুহৰ জীৱনৰ লগত খেলনা হয়, জীৱন লৈ খেলি থাকে। এই জীৱন লৈ খেলি থকাত আপোনালোকে তাৰ লগত ধৰ্মৰ লগত নিমিলাব। কোনোবা কাষ্টৰ ষ্টুডেণ্ট এটাই 725ৰ ভিতৰত তেওঁ পাইছে 650, আৰু কোনোবা এটা কাষ্টৰ ষ্টুডেণ্টছে পাইছে 500। সেই 500 পাই পিনি ডক্টৰত চান্স পাই গৈছে পঢ়িবলৈ, আৰু যোনে 650 পাই গৈছে সি চান্স পোৱা নাই। এইটো কাষ্ট হিচাপত আপুনি ভাগ কৰি দিলে, টেলেণ্টত আপুনি নাচালে। টেলেণ্ট নচোৱাৰ কাৰণে আমি কেতিয়াবা দেখিব পাৰোঁ, ডক্টৰবোৰ বহুত হস্পিটেলত এনেকুৱা ডক্টৰ দেখোঁ যি ডক্টৰে ৰং ট্ৰিটমেণ্ট কৰি দিয়ে। তাৰ টেলেণ্ট নাই, সি ডক্টৰ হৈ গৈছে, তাৰ টেলেণ্ট নাই, ৰং ট্ৰিটমেণ্ট দি দিছে। সেই ৰং ট্ৰিটমেণ্টৰ কাৰণে মৰি গ'ল। ডাক্তৰৰ লগত মাৰপিট, হাই হুলস্থুল, কাজিয়া, এনে বিভিন্ন জেগাত ছ'চিয়েল মিডিয়াত আমি চাব পাৰোঁ। আৰু বহুত ডক্টৰ এনেকৈ দেখিলোঁ, সি গৈ পিনি ক'তবা গাঁৱত এক জেগাত সৰু হস্পিটেল এটাত বহি গৈছে। তাৰ ওচৰত মানুহ দেখাবলৈ বিভিন্ন ডিষ্ট্ৰিক্ট, 2, 3, 4, 5 ডিষ্ট্ৰিক্ট, অসমৰ বাহিৰৰ অঞ্চলৰ পৰা মানুহ আহি হোটেলত ছিট লৈ থাকিবলগীয়া হয় তেওঁৰ এপইণ্টমেণ্ট লৈ তেওঁক দেখাবলৈ। আৰু কোনো এনেকুৱা ডক্টৰ দেখি পাওঁ, সি বছ বহি আছে, গোটেই দিনটোত 3টা পেচেণ্ট নাপায়, কাৰণ তাৰ টেলেণ্ট নাই। আপোনালোকে ছিটখিনি ভাগ কৰি দি অৰিজিনেল টেলেণ্ট ওলা মানুহখিনিক আপোনালোকে বঞ্চিত কৰি দিয়ে, আৰু ভাল টেলেণ্ট ওলাক আপোনালোকে কোৱালিফাই নকৰায়। এইটো কি ছিষ্টেম? এই ছিষ্টেমটো আমি দুখ পাই আছোঁ। গতিকে আপোনালোকে এই কাষ্ট নিমিলায়, কোনো জাতি নাচায়, আজমল ছুপাৰ 44 কিবা কিবি আছে, যিমান যি আছে কোচিং চেণ্টাৰবিলাক চব এৰি দিয়ে। আপোনালোকে নাম্বাৰত যাওক, কাৰ টেলেণ্ট আছে। নহ'লে এই যি শিক্ষাৰ জগতত তেওঁলোক কষ্ট কৰি, ইমান কষ্ট অনুভৱ বলেৰে তেওঁলোকে যি ৰিজাল্ট অসমবাসীৰ আগত দাঙিছিলে, সেই ৰিজাল্টত তেওঁলোকে যিটো আনন্দিত হৈছিলে, আজি যিটো দুখ পাই আছে, তেখেতে এতিয়া কোৱালিফাই কৰিব নোৱাৰিব। নাই, বহুতৰ পইচা সিমান নাই যে সিহঁতে প্ৰাইভেট ক'তবা গৈ পিনি ডক্টৰ পঢ়ি ল'বহি, ইমান পইচাওলা নাই। আপুনি চাব যায় 90% প্ৰাইভেটত পঢ়িব নোৱাৰে, নাম্বাৰ পাই গৈছে কষ্ট কৰি পঢ়ি। এটা আশা তাৰ আছিলে, সেই আশাটোত আপোনালোকে নষ্ট নকৰিব। গতিকে মই চৰকাৰী বিষয়ববীয়াসকলক, বিশেষকৈ
স্বাস্থ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী আপোনালোকক ক'ব বিচাৰিছোঁ, বিনম্ৰ অনুৰোধ জনাই আছোঁ, আপোনালোকে এনেকুৱা কাম নকৰিব। টেলেণ্টৰ ওপৰত তেওঁলোকক ছিটবিলাক দি দিয়ক, আকৌ বিবেচনা কৰক, ছিট দিয়ক। নহ'লে বিষয়ববীয়াসকল, আপোনালোকে ৰাইজৰ নেতা হয়, আপোনালোকক বহুত আশাৰে মানুহে জিকাইছে, ভোট দিছে, আপোনালোকে ৰাইজে ৰজা বনাই টেবুলত বহাইছে, চেয়াৰত বহাইছে। সেই কুৰ্চীটো পাই আপোনালোকে নিজৰ মতেৰে, নিজৰ মাইণ্ডৰে নকৰিব। অকণমান ৰাইজৰ এই ষ্টুডেণ্টছে ভৱিষ্যতলৈ চিন্তা কৰক। এই কষ্ট পাই যদি কোনোবা ষ্টুডেণ্টে, কোনোবা যদি ছাত্ৰ ছাত্ৰীয়ে কিবা হৈ যায়, তেওঁলোকৰ কিবা যদি তেওঁলোক কৰি ল'বলগীয়া হয়, তেনেহ'লে বিষয়ববীয়াসকল, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তাৰ দায় কিন্তু আপুনি হ'ব লাগিব। ধন্যবাদ। বহু শুভ সন্ধিয়া সকলো দৰ্শকলৈ। মোৰ ফালৰ পৰা মই ইয়াত দুষাৰমান কথা ক'ম বুলি আগবাঢ়িছোঁ। কথাকেইটি হৈছে কি, এই যে কাষ্ট ৱাইজত ডিভাইড কৰিছে, এইটো কথাটো দুই ধৰণৰ হয়। অন্যান্য পষ্টত ডিভাইড কৰক, সেইটো কৰিবও লাগে বা সেইটো বেলেগ কথা। কাৰণ এই ডক্তৰৰ ক্ষেত্ৰত এইটো অকণমান কথাটো সুকীয়া হয়, কিয়নো ডক্তৰসকলে মানুহৰ জীৱনৰ লগত খেল, মোৰ আগৰ এজন ব্যক্তিয়ে অলৰেডি কৈছেই, তথাপিও মই লগত কৈ দিছোঁ যে ডক্তৰসকলে মানুহৰ জীৱন গঢ়ে আৰু ডক্তৰসকলে জীৱন ভাঙে। গতিকে সেই বিষয়টো যদি চৰকাৰে বা যিসকল বিষয়ববীয়াসকলে এই সিদ্ধান্তত উপনীত হৈছে, সেইসকলে কথাটো তেওঁলোকে যদি পুনৰবাৰ বিবেচনা কৰে, তেতিয়াহ'লে কথাটো ভালকৈ নিশ্চয় বুজি পাব। কাৰণ এই সম্পূৰ্ণ এতিয়া 650 নম্বৰ পোৱা ব্যক্তিজন থাকি গৈ যদি 300-400 নম্বৰ পোৱা ব্যক্তিজনে যদি ডক্তৰ পঢ়ি আহে, তেতিয়াহ'লে তেওঁৰ ট্ৰিটমেণ্ট কিমান হ'ব, আৰু সেই যে 650 নম্বৰ পোৱা ব্যক্তিজন কিমান, তেওঁ ডক্তৰ হৈ আহিলে কিমান তেওঁৰ ট্ৰিটমেণ্ট ভাল হ'ব, এই বিষয়টো চিন্তা কৰি চাব। কাৰণ এইটো অকল ছাত্ৰসকলৰ কথাই নহয়, ইয়াত জড়িত হৈ আছে অসমৰ জনগণসকলৰ কথাটো বিশেষকৈ জড়িত হৈ আছে। কাৰণ তেওঁলোক দুদিন পিছত অসমৰ জনসাধাৰণক হেৰি কৰিব লাগিব, স্বাস্থ্যৰ ওপৰত বিভিন্ন শুশ্ৰূষা কৰিব লাগিব। গতিকে তেওঁলোকৰ এইটো অকল সেই ছাত্ৰসকলক লৈ পেলাই যে তেওঁলোকে খেলা খেলিছে সেইটো নহয়, ইয়াত ধৰ্মৰ কথা নাহে। মোৰ মতে, মোৰ ফালৰ পৰা ক'বলৈ গ'লে ধৰ্ম, জাতি, জনগোষ্ঠী এইবিলাকৰ কথা নাহে। বিশেষকৈ কথা আহিব কি, ট্ৰিটমেণ্টৰ কথা আহি পৰিব। গতিকে এই ছাত্ৰসকলৰ লগতে অসমৰ জনসাধাৰণ ব্যক্তিসকলক লৈ খেল নেখেলিব বুলি মই মোৰ ফালৰ পৰা বিশেষ অনুৰোধ জনাইছোঁ। আৰু যিসকল ব্যক্তিয়ে উত্তীৰ্ণ হৈছে, তেওঁলোকলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন। তেওঁলোক আগুৱাই যাওক। আৰু কি ক'ম, ঠিক আছে, জয় আই অসম।